নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক এদল যুৱকক দেখাবলৈ চেষ্টা কৰিম। আজি এই যুৱকসকলে নিচাৰ পৰা মুক্ত হৈ আজি বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে আজি ইহঁতসকলে বৃক্ষৰোপণ কৰে। নিচামুক্তি কেন্দ্ৰৰ যুৱকসকলৰ আৰু হাতীগড় গাঁৱৰ ৰাইজৰ সহযোগত আজি বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে আজি বৃক্ষৰোপণ কৰে। আজি হাতীগড় গাঁৱৰ ককাইদেউজনক আজি বিশ্ব পৰিৱেশ দিৱসৰ গছপুলি ৰোপণৰ বিষয়ে দুআষাৰমান ক'বলৈ। ধন্যবাদ। বিশেষকৈ আমি যিখিনি ল'ৰা দেখিছোঁ উঠি অহা প্ৰজন্ম, গতিকেলৈ তেওঁলোকৰ যিখিনি পুনৰ জন্ম বুলি কয়, ঠিক তেনেকেই আজি গছপুলি ৰুইছে বিশ্ব গছপুলি দিৱস উপলক্ষে। গতিকেলৈ তেখেতলোকৰ যিখিনি আদৰ্শ নীতি বহীভূত খুব সুন্দৰভাৱে তেখেতলোকে আগুৱাই গৈছে। ১ নং হাতীগড় গাঁৱৰ ৰাজহুৱা ফিল্ডত গাঁৱৰ সহযোগত গাঁওৰক্ষী বাহিনী, যুৱ সংঘ আৰু মহিলা সমিতিৰ লগত একত্ৰিত হৈ তেওঁলোকে ইমান ধুনীয়া সুন্দৰ পদক্ষেপ লৈছে। অদূৰ ভৱিষ্যতে যাতে তেনেকুৱাকৈ উঠি অহা প্ৰজন্মবোৰক ধুনীয়াকৈ বাৰ্তা এটা দিয়ে। আপোনালোকে এই বাৰ্তাটো কওক, যাতে আপোনালোকে দেখিছে এতিয়া ইমানবোৰ ল'ৰা আছে, ইমান সুঠাম দেহাত ভাল ল'ৰা। গতিকেলৈ ৰাতিপুৱা সময়ত হৰেণ ডেকা মৰাণে আজি এই কথাটো আলোচনা কৰিছিলে আৰু তেখেতৰ লগতে আছে বহুত সতীৰ্থ তেওঁলোকৰ। গতিকেলৈ ভৱিষ্যতে আৰু এনেকুৱা পদক্ষেপ লওক, গাঁৱৰ প্ৰতিখন গাঁৱতে লওক। অকল বিশ্ব পৰিৱেশ দিৱসৰ প্ৰতি গছপুলি ৰোপণটো নহয়, ঠিক তেনেকুৱাকৈ ছিষ্টেমত এই ল'ৰাখিনি আপোনালোকে চাওক, কিমান ধুনীয়া ধুনীয়া ল'ৰাখিনি নিচামুক্তিৰ পৰা আঁতৰি বহু দূৰ ল'ৰা আছে, অন্যান্য ধৰণৰ গাঁৱৰ ল'ৰা আছে। গতিকেলৈ শুভবাৰ্তা দিছোঁ, অদূৰ ভৱিষ্যতে এনেকৈ পাম আশা থাকিল, আৰু যাতে অদূৰ ভৱিষ্যতে এনেকুৱাখিনি ল'ৰা আৰু জন্ম হওক, নিচামুক্তিৰ পৰা আঁতৰি থাকক। আপোনালোকে চাওক ল'ৰাবোৰ কিমান ধুনীয়া ধুনীয়া। গতিকেলৈ অদূৰ ভৱিষ্যতে হাতীগড় গাঁৱৰ হৈ মই যিকেইটা কথা ক'লোঁ, ইয়াত আমাৰ সহায় সহযোগ আছে আৰু গৌৰৱ কৰিবলগীয়া কথা। গাঁৱৰ যুৱ সংঘ, VDP হৰেণহঁতে আছে, ধনবৰতে আছে তেওঁলোকৰ লগত। আমাৰ ওচৰতে ধুনীয়াকৈ চলাই থকা নীতিতে আছে, নীতিশতে আছে। গতিকেলৈ তেওঁলোকৰ আদৰ্শ নীতি গ্ৰহণ কৰক, মই একে ক'লোঁ। আৰু অদূৰ ভৱিষ্যতে এনেকুৱা ছিষ্টেমত অন্য গাঁৱতো পদক্ষেপ লওক, মই কৈ কামনা কৰিলোঁ। সকলো আজি নিচামুক্ত হোৱা আমাৰ যুৱকসকল আছে। তো গাঁৱৰ পুৰুষ মহিলা সকলোৱে লাগি আজি মানে বিশ্ব পৰিৱেশ দিৱস লগত সংগতি ৰাখি মানে গছপুলি ৰোপণ কৰা হৈছে। তো প্ৰত্যেককে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আজি সহযোগ কৰাৰ বাবে। হয়, নমস্কাৰ সকলোকে। যিহেতু আজি ভাল লাগিছে, এই বিশ্ব যিটো পৰিৱেশ দিৱস আজি পালন কৰা হৈছে বিশ্বতে। ইয়াত আমাৰ নিচামুক্তি বৰ্তমান হৈ থকা নিচামুক্তি কেন্দ্ৰৰ পৰা আহি নিচামুক্তত থকা ল'ৰাসকলে, যুৱকসকলে ইয়াত এতিয়া ইনভিটেশ্যন আছিলে, তো আমিও ইয়াত যোগদান কৰি ভাল লাগিছে। যিহেতু হাতীগড় গাঁৱত আজি বাকীখিনিতো বক্তাসকলে কৈ গ'লেই কেনেধৰণে ইয়াত কৰা হৈছিলে, সহযোগিতা আছিলে সকলো। তাৰপিছত ইয়াত আমি এটা ভাল লাগিছে এই পদক্ষেপটো, আৰু অনাগত দিনতো এনেকৈ কৰি যাম কিছুমান কাৰ্যসূচী। এক নং হাতীগড় প্ৰাথমিক বিদ্যালয় খেলপথাৰত হাতীগড় জেউতি যুৱ সংঘ আৰু হাতীগড় গাঁওবাসী ৰাইজৰ সহযোগত আৰু হাতীগড় গাঁওৰক্ষী বাহিনীৰ সহযোগত আৰু বিভিন্ন আমাৰ তিনিচুকীয়া জিলাৰ বিভিন্ন নিচামুক্তি কেন্দ্ৰৰ পৰা আহি যিসকল নিচাসক্ত যুৱক নতুনকৈ জীৱন আৰম্ভ কৰি ৰাইজৰ সেৱা আগবাঢ়ি আহিছে, তেখেতসকলৰ সহযোগত
তেখেতসকলৰ সিদ্ধান্ত মৰ্মে আজি হাতীগড় প্ৰাথমিক বিদ্যালয় খেলপথাৰত আমি 5 জুন তাৰিখ বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে যি গছ পুলি ৰোপণ কৰা হৈছে, অতি সুন্দৰ হৈছে কাৰ্যসূচীটো। নথৈ শলাগিছোঁ সিহঁতসকলক। আৰু অনাগত দিনত এনেকুৱা ধৰণৰ ৰাইজৰ সেৱা, ৰাইজৰ সুবিধাৰ্থে সকলো ধৰণৰ কাম কৰি আহিব আৰু ভৱিষ্যত প্ৰজন্মক সুফল পথ দেখুৱাব বুলি আমি সিহঁতলৈ আদৰণি জনাইছোঁ আৰু আশাবাদী আমি আৰু যাতে ভৱিষ্যতে বিভিন্ন ধৰণৰ ৰাইজৰ সহযোগত কাম কৰি আমাৰ অঞ্চলটি গৌৰৱান্বিত কৰি তুলিবলৈ আমি আশীৰ্বাদ কৰিছোঁ, লগতে সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।